প্ৰথমতে মই নিউজ চেনেল মিডিয়াৰ সকলো নিউজ বাৰ্তা সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন আৰু ধন্যবাদ জনালোঁ। হয়, আমি আজি চিমেণ্ট চাপৰি বড়ো টিচাৰ ভৱনত আমাৰ ধেমাজি জিলা প্ৰাক্তন NDFB ঐক্য মঞ্চৰ এটা সভা অনুষ্ঠিত হৈ গ'ল। বিশেষকৈ আমাৰ আজিৰ সভাৰ মূল উদ্দেশ্য আছে আমাৰ আগন্তুক 14 ছেপ্টেম্বৰৰ দিনা আমাৰ NDFBৰ প্ৰথমজন বিবাং বৰগৰাই শ্বহীদ হৈছিলে, এখেতৰ স্মৃতিত আৰু লগতে আমাৰ যিমানখিনি বড়ো আন্দোলনত শ্বহীদ হোৱা সকলৰ আমি শ্বহীদ দিৱস পালন কৰাৰ বাবে উদ্দেশ্য লৈ আজিৰ মিটিংটো কৰা হৈছে। আৰু আগন্তুক শ্বহীদ দিৱস মাৰ্চে আমি পালন কৰিবলৈ লৈছোঁ চিমেণ্ট চাপৰি আমাৰে NDFB সকলোৰে সংৰক্ষিত ৰখা মাটি আছে চিমেণ্ট চাপৰি টাউনৰ নিচেই ওচৰতে, ইয়াতে ল'ম বুলি আমি ভাবিছোঁ। হয়, আমি এইটোৱে চৰকাৰৰ ওচৰত দাবী কৰিব বিচাৰোঁ, আমাৰ ধেমাজি জিলা হিচাপে 32জন শ্বহীদ আছিলে এইটো যিটো নেকি বড়ো আন্দোলনত। গতিকে এই 32 চনৰ ভিতৰত আজিলৈকে আমাৰ শ্বহীদসকলৰ যিটো নেকি এক্সগ্ৰেচিয়া পাব লাগে সেইটো এতিয়ালৈ সম্পূৰ্ণভাৱে পোৱা নাই। এই গতিকে মই চৰকাৰক এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে ইতিহাসৰে আমাৰ যিবিলাক বাকী আছে 32 চনৰ মাজত মাত্ৰ 10জনে পাবলৈ সক্ষম হৈছে, বাকী 22জন এতিয়া পৰ্যন্ত পোৱা নাই। গতিকে এই 22 চনৰ যি পাবলগীয়া এক্সগ্ৰেচিয়াৰ পাবলগীয়া আছে সেইটো অতি সোনকালে মোকলাই দিব লাগে আৰু শ্বহীদসকলৰ ঘৰৰ পৰিয়ালবৰ্গক সহায় কৰিব লাগে, মই এইটো আহ্বান জনাম। আজিৰ এই সভাখনৰ লগতে আমাৰ যিটো নেকি আউট অফ বিটিআৰ হৈ পেলাই যিটো নেকি আমাৰ আউট অফ বিটিআৰত কিছুমান সমস্যা আছে, এই সমস্যাৰ সন্মুখীন আমিও হৈছোঁ। গতিকে আমি আমাৰ এই অঞ্চলত আউট অফ বিটিআৰত থকা সকলো জাতীয় সংগঠনৰ লগত লগ মিলি যিটো নেকি আমি আন্দোলন কৰিবলগীয়া হৈছে, যিটো নেকি আমি আন্দোলন কৰি পাইছিলোঁ, কিন্তু এতিয়াও আমি আন্দোলনত থাকিবলগীয়া হৈছে। কাৰণ আমাৰ যিটো নেকি বিটিআৰৰ বাহিৰৰ যিটো নেকি বড়ো অট'নমাছ ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ যিটো নেকি ইলেকশ্যন এতিয়ালৈ হোৱা নাই। গতিকে এইটো অতি শীঘ্ৰেই কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু লগতে যদি অতি সোনকালে এই দাবীবোৰ পূৰণ নকৰে তেতিয়া আমি জাতীয় সংগঠনৰ লগতে লগ লাগি আমি এই সংগ্ৰামত নামি পৰিম। সেইটো আমি আজিৰ সভাৰ মাজত আমি আলোচনা কৰি প্ৰস্তাৱ লৈছোঁ। আৰু লগতে আমাৰ যিটো নেকি বড়ো মিডিয়ামৰ স্কুলবিলাকৰ বড়ো টিচাৰৰ যিটো নেকি প্ৰব্লেম হৈ আছে সেই প্ৰব্লেমটো অতি শীঘ্ৰে পূৰণ কৰিব লাগে। আৰু লগতে আমি আজিৰ আলোচনাৰ লগত আমি আলোচনা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে আমি যিটো নেকি 2020 চনৰ 20 জানুৱাৰীত আমি চুক্তি স্বাক্ষৰ কৰিলোঁ 4টা গোট NDFB আৰু এফচু UBP সকলোৱে মিলি, কিন্তু 2020ৰ পৰা আজি 5 বছৰ হৈ গ'ল, কিন্তু আমাৰ কিছুমান কেডাৰবিলাকে যিটো নেকি অৰিজিনেল কেডাৰ হৈও কিছুমান আমাৰ থাকি ৰৈ গ'ল, সেইটো কি কাৰণত থাকি গ'ল সেইটো আমি জানিব বিচাৰিছোঁ। আৰু লগতে এই আমাৰ NDFBৰ লগতে অভাৰগ্ৰাউণ্ডত বহুখিনি সদস্যবিলাকে আজিলৈ কোনো চৰকাৰৰ পৰা বিটিআৰ চৰকাৰে হওক বা আসাম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক বা বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলে হওক সেইটো আজিলৈ আমি কোনো চৰকাৰৰ পৰা সাহায্য পোৱা নাই। গতিকে মই আজিৰ এই মিডিয়াৰ যোগেদি এইটোৱে জনাব বিচাৰিম চৰকাৰক যে বিটিআৰ চৰকাৰে হওক বা BKWC চৰকাৰে হওক বা আসাম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক আমাৰ যিবিলাক নেকি অভাৰগ্ৰাউণ্ড কেডাৰ আছে বা ৰৈ যোৱা কিছুমান হাৰ্ডক'ৰ কেডাৰ আছে এখেতসকলৰ যিটো নেকি ৰিহেবিলিটেশ্যন এই ৰিহেবিলিটেশ্যনৰ বিষয়ে চিন্তাধাৰা কৰি পেলাই যেন পূৰণ কৰে সেইটোৱে মই আজিৰ মিডিয়াৰ লগত আহ্বান জনাইছোঁ। যদিহে আপোনালোকৰ যিবোৰ ব্যৱস্থাটো আমি ল'ম, প্ৰয়োজন সাপেক্ষে আমি যিটো নেকি আন্দোলনকাৰী হয় আন্দোলন পুনৰ কৰিবলগীয়া বাধ্যতা হ'ম।